হেল্ল' ফ্ৰেণ্ডছ, আশা কৰিছোঁ আপোনালোকে চবেই ভালে আছে। আজি আমাৰ ভাওনাখন আছে। ভাওনাখনত মানে মই গোপালে কৈছোঁ, তাত মই মানে যুক্তলিলৈ যাম। আকৌ কালি আমাৰ কৃষ্ণ নৃত্যখন হ'ল। কৃষ্ণ নৃত্যত আমি ফাৰ্ষ্ট হ'লোঁ। সেইটো শুকৰ কবি হয়। আমি হোজাইলৈ যাবলৈ যাম নৱেম্বৰ 15 নাজানো আৰু। আকৌ মই আপোনাৰ ভাওনাৰ ৰাস্তাটো দেখা যাম অকণমান দেৰি। মই তেতিয়ালৈকে আমাৰ ঘৰটো দেখাই দিছোঁ ৰ'ব। মই গাৰ্ডেনখন দেখাই দিছোঁ। গোটেই ৰ'দ পৰি আছে দেই ফ্ৰেণ্ডছ, গোটেই ৰ'দ পৰি আছে। ৰ'দ পৰিছে। হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকে ভালে আছে চাগে? আজি আমাৰ ভাওনাখন আছে। ভাওনাখনৰ কাৰণে গৈ আছোঁ। য'ত ভাওনাখন হ'ব আমি তালৈ এতিয়া গৈ আছোঁ। চাওক আমাৰ গাঁৱৰ এইবোৰ কঠীয়াবোৰ দিছে। আজি আমি এবাৰ আকৌ সম্পন্ন হওঁ। এই জীৱন্ত সময়বিলাকে উদযাপন কৰা এই 578 আমি পালন কৰিম। গতিকে মই বেছি নকওঁ, কাৰণ ইয়াৰ পাছত আমাৰ নাটক হ'ব।